everyone, স্বাগতম জনাইছো লাইফ অফ টেস্টনাৰ অন্যটো ভিডিঅ'লে আৰু বহুত দিন পিছত এনেকৈ ব্লগ বনাব ওলাইছো আপোনালোকৰ মাজত আৰু আজি হ'ল শুকুৰবাৰ আৰু আজি সম্পূৰ্ণকৈ দেখাই থাকিম সকলোখিনি দিনটোৰ আৰু কিহত ইমানে ব্যস্ত হৈ আছো যে ভালদৰে ব্লগ কৰিব পৰা নাই ৰাখৰ ভিডিঅ'বিলাক অকমান দিলো আৰু যি চালো সো আজিৰ দিনটো চাই থাকিব সকলোখিনি অলপ অলপকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আৰু ইফালে বাবুই শুই এই জাষ্ট কিতাপ পঢ়িলে এই মাত্ৰ উঠি আহিছে কাৰণ তাৰ গাটো বেয়া পৰহি পৰা পুৰা জ্বৰ তাৰ স্কুল যাব পৰা নাই এক্সামো আহি আছে 2 তাৰিখৰ পৰা আৰু এতিয়া মানে তাৰ গা মানে পৰহি এটো সপ্তাহত চাগে এদিন মানে স্কুল গৈছে তাৰ পিছত যাবই পৰা নাই ৰাখছা চালু কাৰণে নেকি তাৰ একদম ঠাণ্ডা লাগি বহুত বেছি গা বেয়া জ্বৰ সো সেইকাৰণে স্কুলে কিন্তু ৰেষ্ট ল'ব দিছে কাৰণ এক্সাম আহি আছে যেহেতুকে সেইকাৰণে ৰেষ্ট ল'ব দিছোঁ তো আজিও যোৱা নাই তো এতিয়া আজিৰ ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম শুকুৰবাৰৰ দিনটো চাই থাকিব সকলোখিনি হেল্ল' এভৰিৱান আৰু ভিডিঅ'টো আৰম্ভণি কৰিলোঁ এই শুকুৰবাৰৰ দিনটোৰ পৰা সেইফালে বাবুই পঢ়ি আছে তাৰ কাৰণে দুটা ৰোল বনাই দিলোঁ এনেকৈ কণীৰে এগ ৰোল বনাই দিলোঁ ময়ো নিজৰ কাৰণে ৰুটি বনালোঁ গাইছ এইফালে বাবুক দুটা ৰোল বনাই দিছোঁ এগ ৰোল আৰু মই শুকান ৰুটি আৰু এইফালে লৈছোঁ মিঠাই চাহ মানে গোল্লা ৰোল ভিডিঅ' যদিও শুকুৰবাৰে কৰিছিলোঁ কিন্তু বহুত বেছি লেট হৈ গ'ল আৰু ভিডিঅ'টো 2-3 দিন মিলি এটা আজি ব্লগ বনাইছোঁ কাৰণ ভিডিঅ' মই একদম ভালকৈ কৰিবই পৰা নাই অকণমান ব্যস্ত হৈ আছোঁ আৰু এইফালে পূৰা দেখিছে ৰন্ধা বঢ়া এইফালে বুটৰ ঘুগনি এইফালে পূৰা চব ৰেডি কৰি লৈছোঁ কাৰণ আগৰ যিটো প্ৰথম ভিডিঅ' দিছিলোঁ মানে যিহেতু ভিডিঅ' দিওঁতে মই কৈছিলোঁ আপোনালোক যে মই ক্লাউড কিটচেন এটা খুলিছোঁ সেইবাবে মানে ৰন্ধা বঢ়াখিনি প্ৰিপেয়াৰ কৰি ল'ব লাগে আৰু এইফালে ভাজি বনাই আছোঁ কাৰণ অৰ্ডাৰ আহি যাব আৰু পটককৈ তো এইকেইদিন মানে অকণমান মই সেইটো কামতে ব্যস্ত হৈ আছোঁ সেইবাবে মই ভিডিঅ' দিব পৰা নাই পাছত বাৰু মই ধুনীয়াকৈ ভিডিঅ' দিম আপোনালোকক মই কেনেকৈ কি ৰেডি কৰোঁ কেনেকৈ প্ৰিপেয়াৰ কৰোঁ কেনেকৈ জমেট' অৰ্ডাৰ লওঁ বা অৰ্ডাৰ মই দিওঁ বা কেনেকৈ মানে মই কেনেকৈ ৰুটিনখন বনাই লৈছোঁ কেনেকৈ বস্তুবিলাক বনাই আছোঁ যেনেকৈ প্ৰথমকৈ তো সেইখিনি গোটেইখিনি শ্বেয়াৰ কৰিম ব্লগত তো এইকেইদিন অকণমান খেলি মেলি হৈ আছে সেইবাবে ব্লগো দেৰি হৈ আছে দিয়াৰ কাৰণে তো ভিডিঅ'টো শুকুৰবাৰৰ পৰা একদম মানে সোমবাৰলৈকে কণ্টিনিউ কৰিছোঁ সোমবাৰে বিয়া গ'লোঁ আৰু কাৰ বিয়া কি সকলোখিনি ভিডিঅ'টো শেষলৈ চালে গম পাব তো ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব স্কিপ নকৰাকৈ তো চবখিনি ৰেডি হৈ গ'ল তো এতিয়া অকণমান বইল বুট লৈছোঁ খাই থাকোঁ এতিয়া মানে এতিয়াতো ভাত খাবৰ হোৱাও নাই তো আৰু এইফালে আকৌ সন্ধিয়া যাব ওলাইছোঁ বজাৰ এইফালে মাছ কিনিবলৈ আহিছোঁ বজাৰ তাৰপিছত আকৌ ভিডিঅ'টো এনেকৈ মানে মিলাই আছোঁ আৰু সম্পূৰ্ণকৈ মই কৈছোঁ দিবই পৰা নাই আৰু স্বাগতম জনাইছোঁ লাইফ অফ টেস্টনাৰ নতুন ভিডিঅ'লৈ আৰু আজি গাটো অকণমান বেয়া যিটো বহুতখিনিয়ে কাম কৰি ল'লোঁ কাৰণ উপায় নাই কৰিবই লাগিব গাটো মানে পূৰা চৰ্দি আৰু পূৰা জ্বৰ গা চাকণ বিষাই আছে সো সানডে দিনটো সানডে ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ চাই থাকিব এতিয়া মোৰ প্ৰায় হৈয়ে গ'ল ৰন্ধা বঢ়াখিনি আৰু আজি আলহীও আহিব এইফালে অৰ্ডাৰ আহিলেতো দিব লাগিব তো সেইকাৰণে ৰেডি কৰি থ'লোঁ গা বেয়া হ'লেও সো লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সানডেৰ দিনটো চাই থাকিব আজিৰ দিনটো অলপ অলপকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম এইফালে ছেটাৰডে মাজতে ব্লগ কৰা নাই তাৰপিছত আকৌ সানডে কৰিছোঁ এইফালে বজাৰ কৰি লৈ আহিলে আৰু মোক মাতিছে তললৈকে কাৰণ বহুতখিনি বজাৰ আছে সেইবাবে আৰু এই আলহী আহি পালে এওঁলোকে ডক্টৰৰ ওচৰত আহিছে তো এতিয়া আমাৰ তাত আহিল আৰু দেখিয়ে থাকে আমিও গৈছোঁ তেওঁলোকৰ ঘৰত তো আমাৰ বন্ধু গতিকে তেওঁলোক অহাৰ কাৰণেও ভাল লাগিল সানডেৰ দিনটো আৰু মই কি বনাই খোৱালোঁ অকণমান দেখাই আছোঁ ৰ'ব আৰু শেষত বিয়াৰ ফটো কেইখনমান শ্বেয়াৰ কৰিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তো ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ আৰু দি থাকিম বাৰু এতিয়াৰ পৰা ডেইলি ব্লগছ তো আপোনালোকে চাই থাকিব যদি শেষত আজিৰ ব্লগটো ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু পূৰা কথা বতৰা চলি আছে আমাৰ তো কথাখিনি বাৰু শুনোৱা নাই আপোনালোকক তো আমি পূৰা মানে ধেমালি ফূৰ্তি আৰু জানেইতো লগ হ'লে আগৰ ভিডিঅ'টো দেখাইছোঁ ৰাসৰ ভিডিঅ'টোতে তো বহুত ধৰণৰ কথা ওলায় সো সেইখিনি আৰু আপোনালোকক মই ডেইলি ব্লগছবোৰ দেখাই থাকিম আৰু মই ক্লাউড কিটচেনৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰোঁ দিনটোৰ খানা চানাবোৰ সকলোখিনি ব্লগ দি থাকিম একো বনোৱা নাই বৰ বিশেষ আজি এইখিনিয়ে কেনে লাগছে খাই কি টেষ্ট করছে আচার 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 টেষ্ট করছে দিয়ক দিয়ক নামতে আপনার কিয় নামতে কিবা এটা কৈ দিম শুনো কিবা এটা কৈ দি গুচি আহিব তেতিয়া যাওয়া না আহক আহক ভাত খাওক
প্ৰত্যেকবাৰ ৰন্ধাবাৰ দেখাই থাকোঁ তো এতিয়া আৰু এনেকৈ দেখাই থাকিম আপোনালোকে এনেকৈ মই ৰেডি কৰোঁ খানাবোৰ আৰু এইফালে ছানডে গধূলি বনাই লৈছোঁ পকৰি আৰু এনেকৈ ধুনীয়াকৈ খাবলৈ বিচনাৰ ওপৰতে লৈছোঁ চ' চাটনি চালাড চব লৈছোঁ আৰু এইফালে ৰাতি আহি গ'ল এটা অৰ্ডাৰ 10টা বজাত তো অৰ্ডাৰটো মই ৰেডি কৰি আছোঁ আৰু অকণমান আপোনালোক দেখাই দিছোঁ তো সেয়াই আৰু অকণমান ব্যস্ততা হৈ আছে এইকেইদিন চ' গম পাই থাকিব আগলৈ ভিডিঅ'বোৰ দি থাকিম তো আপোনালোকে চাই থাকিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ধুনীয়াকৈ 1000 কৰি দিয়ক আৰু অকণমান আছে আৰু বেছি নাই আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰা নাই এতিয়াৰ পৰা এতিয়া বিয়াত যাব ওলাইছোঁ মই পুৰা ৰেডি হৈ আছোঁ এওঁ অহালৈকে এওঁক বাট চাই আছোঁ এওঁ আহি আছে তো বিয়া কাৰ বিয়া কি সকলোখিনি অকণমান দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু গাইজ একদম চিম্পুলভাৱে ওলাইছোঁ আৰু গাইজ এতিয়া বিয়াত গৈ আছোঁ ফাইনেলি মানে টাইমটো মিলাবই পৰা নাছিলে যাওঁ নাযাওঁ এনেকুৱা হৈ আছিল যাবতো বিৰাট মন ৰাতিপুৱাই যাব লাগিছিল কিন্তু নোৱাৰিলোঁ এইফালে বাবু এইফালে মই গাইজ কোনে বিয়া খাব যোৱাৰ আগতে পিজ্জা খাই কওকচোন আমাৰ ইহঁত দুটাৰ মানে ইমানেই ভোক লাগে এনেকুৱা ধৰণৰ ক'ৰবাত যাব লগা হ'লে তো এতিয়া পিজ্জা অৰ্ডাৰ দিছে এইফালে এতিয়া পিজ্জা আনিব তো 1K হ'লে ভাল লাগিব ভিডিঅ'বোৰ কৰি ভাল লাগিব ভিডিঅ' দি ভাল লাগিব চ' ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইফালে আমি বিয়া পাই গ'লোঁ এইফালে হ'ল মোৰ বাৰ ল'ৰাৰ বিয়া চ' বিয়াৰ পৰা পাই গ'লোঁ আৰু এইফালে দেখিছে দৰা কইনাৰ ফটো পুৰা গেটতে দৰা কইনাৰ পুৰা ধুনীয়াকৈ নাম লিখি এনেকৈ ফটোৰ সহায়েৰে মানে গেটতে দি দিছে তো এইফালে বিয়া স্থলী পাই গ'লোঁ আৰু বিয়াৰ দৰমুখতে পাই গ'লোঁ বৌক তো বৌৰ লগত এতিয়া ভিতৰৰ ফালে গৈছে আৰু এইফালে আমাৰ দৰা এইটোৱে হ'ল মোৰ বাৰ ল'ৰা গতিকে যাব লাগিছিল ৰাতিপুৱাৰ ভাগতে কিন্তু যোৱা নহ'ল আৰু ইমাৰ্জেঞ্চি গুৱাহাটী যাব লাগিছিল পুৰা পানী বিলাই আছে তাই ব্লগ বনাইছে আজি আমাৰ দুৰে ভাগিনৰ বিয়া আমাৰ বাবলাৰ বিয়া গতিকে অলপ পানী বিলাব লাগে ভাগিনৰ বিয়া বুলি পানী বিলাটো ডাঙৰ উদ্দেশ্য চ' ৰাতিপুৱা যোৱা নহ'ল আমাৰ কিন্তু নগ'লেও বেয়া লাগি থাকিলেও সেইবাবে অকণমান দেৰিকৈ সন্ধিয়া হ'লেও গৈছোঁ আৰু খুব বেছি ফূৰ্তি কৰিলোঁ ভাল লাগিল এইফালে দৰায়ো পূৰা নাচি আছে সকলোৱে নাচি আছে দৰাৰ লগতে যাব বহুত মন আছিল মানে বহুত দিনৰ পৰা প্লেন বনাই থৈছিলোঁ যাম বুলি কিন্তু যোৱা নহ'ল কাৰণ যিহেতুকে আজি মানে এই ভিডিঅ'টোতো মই আপোনালোক 3 তাৰিখে পাই আছোঁ তো 3 তাৰিখৰ পৰা বাবুৰ এক্সাম ষ্টাৰ্ট হৈছে গতিকে দৰাৰ লগতো যাব নাপালোঁ বহুত দিন পৰা আশা কৰি আছিলোঁ দৰাৰ লগত যাম বুলি চ' যাবই নাপালোঁ আৰু বিয়াখনো মানে ৰাতিপুৱাৰ ভাগতো যাব নোৱাৰিলোঁ কাৰণ এওঁ গ'ল গুৱাহাটী তো গুৱাহাটীৰ পৰা আহোঁতে দেৰি হ'ল যিখিনি হওক গ'লোঁ এইফালে দৰাৰ মাকেও পূৰা নাচি আছে দেখিছেনে এয়া পূৰা দৰাৰ মাক ধুনীয়াকৈ নাচি আছে এইফালে বৌ গোটেইবোৰ আৰু নাচি আছে দৰাৰ মাকৰ যে কি নাচ একদম দেখিছে নাই ফূৰ্তি পূৰা তো মইতো আৰু নাচা নাই কিন্তু ভিডিঅ' কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো ভিডিঅ'টো কেনেকুৱা পায় শেষত কেইখনমান বিয়াৰ ফটো শ্বেয়াৰ কৰিছোঁ তো আজিৰ ভিডিঅ'টো মানে এনেকুৱা ধৰণৰে হ'ল 2-3 দিন মিলি এটা ব্লগ বনাইছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু লগতে মানে আপোনালোকক মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি থাকিম তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু মানে এইকেইদিন বহুত লেট হৈছে কৈছোঁ কিহঁত অকণমান ব্যস্ত হৈ আছোঁ তো এইখিনি অকণমান চিজিল লগাই ল'লোঁ বাৰু এতিয়া তাৰপিছত এতিয়া আৰু ব্লগবোৰ বনাই থাকিম দি থাকিম সকলোখিনি দেখাই থাকিম আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম তো আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণৰে পূৰা বিয়াৰ এতিয়া পূৰা মস্তি চলি আছে দৰা যোৱাৰ আগতে তো আমিও মানে অকণমান সময় থাকিলোঁ তাৰপিছত গুচি আহিলোঁ কিন্তু দৰাৰ লগত নগ'লোঁ যিহেতুকে এক্সাম আছে ৰাতিপুৱা তো এক্সাম দৰাৰ লগত গ'লেতো বহুত ৰাতি হৈ যাব তো সেইবাবে নগ'লোঁ তো এনেকৈ আৰু বিয়াখনতো ফূৰ্তি চূৰ্তি কৰিলোঁ আৰু যি অলপ সময় থাকিলোঁ তাৰপিছত আৰু ভিডিঅ'টো তেনেকৈ সামৰণি মাৰিলোঁ শেষত ফটো শ্বেয়াৰ কৰিলোঁ ফটোকেইখন চাবলৈ নাপাহৰিব তো ভিডিঅ'টো শেষলৈ চাব লগ পাই আছোঁ নতুন ভিডিঅ'টো আজিলৈ বাই বাই